সতীৰ্থ ব্লকলৈ স্বাগতম জনাইছোঁ। আমি ওলাইছোঁ শিৱসাগৰৰ বানগ্ৰস্ত অঞ্চললৈ। আমাৰ উদ্দেশ্যটো হৈছে চৰাইদেউ। গতিকে আমি এখন গাড়ীত ওলাইছোঁ। এখন গাড়ী আমি লৈছোঁ আৰু আমাৰ টোটেল 9খন গাড়ী আমাৰ হৈছে। আমি এই তেল ডিপুত ৰখিছোঁ, ঢেকীয়াজুলি জিঅ' তেল ডিপুত। গতিকে আমাৰ উদ্দেশ্যটো আমি যি তাত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত যি বানপানীৰ সাহায্যৰ অৰ্থে আমি ওলাইছোঁ। গতিকে আমাৰ লগত প্ৰায় 35টা সংগঠনৰ, ঢেকীয়াজুলি 35টা সংগঠনৰ বিষয়ববীয়াসকল আছে। গতিকে উদ্দেশ্যটো ওলাইছে। এতিয়া ৰাতি প্ৰায় 1:30 বাজিছে। বলক আমি আগবাঢ়ি গৈ থাকোঁ আৰু খুব সুন্দৰকৈ আজিৰ এই কাৰ্যসূচীটো আপোনালোকৰ লগত অৱগত কৰিম। উদ্দেশ্য যাত্ৰা পথ আমাৰ শিৱসাগৰলৈ। গতিকে ৰাইজ ওলাইছেই, আমি লগত আছোঁ। 35টা সংগঠন একেলগে বান সাহায্যৰ কাৰণে ঢেকীয়াজুলিৰ পৰা আমি ৰাওনা হৈ ধৰিছোঁ। মানে 50% আছে ইয়াত। আমি তেল ভৰাই আছোঁ। অঁ, সুন্দৰ। এই আমাৰ কাৰ্যসূচীটোত লিড লৈছে আমাৰ ৰাণা প্ৰতাপ বৰুৱাই। ৰাণা প্ৰতাপ বৰুৱা, অলপ কিবা। উজনিৰ বানপীড়িত ৰাইজৰ ওচৰলৈ আমি ঢেকীয়াজুলিৰ পৰা গৈ আছোঁ। আমি পাৰ্যমানে ৰাতি কেইটা বাজিলে? সহায় কৰিবৰ কাৰণে ৰাতি কেইটা বাজিছে? ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ৰাতি 1:30 হৈছে যে আমিও যাতে ভালে ভালে গৈ আকৌ আহিব পাৰোঁ। দ্বিতীয়তে সেই অঞ্চলৰ ৰাইজ যাতে, যিসকল ইতিমধ্যে আমাৰ মাজৰ পৰা গ'লগৈ, তেওঁলোকৰ পবিত্ৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আৰু অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে তাত যিখিনি নিৰ্যাতিত হৈছে আমাৰ ৰাইজ, ঘৰ দুৱাৰ ভাঙি পশুধনকে আদি কৰি নোহোৱাকৈ তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দিব লাগিব। আৰু বান ক'ৰ পৰা হৈছে ইয়াৰ বৈজ্ঞানিক দৃষ্টিভংগীৰে তদন্ত কৰি ভৱিষ্যতে যাতে এনেকুৱা বান নাহে তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। বহুত বহুত ধন্যবাদ। এই 35টা সংগঠন আচলতে লিড লৈছে আমাৰ যুৱ ছাত্ৰ পৰিষদৰ ৰাণা প্ৰতাপ বৰুৱাৰ নেতৃত্বত। এই আমি প্ৰায় এক প্ৰজাতিলৈ গৈছোঁ। লগতে আমি নিত্যান্ত কলিতা। আমি আমাৰ যাত্ৰাপথ শিৱসাগৰলৈ বুলি আমি ইয়াৰ পৰা যাত্ৰা কৰিছোঁ। এতিয়া সময় হৈছে ৰাতি 1:30 বাজিছে। জখলাবন্ধাত ৰাজকমলত বহিছোঁ। যাত্ৰাপথত চাহ খাইছোঁ, লাল চাহ। এই ৰাইজ বহি আছে আমাৰ লগত। অঁ, এই বাইদেউহঁতো আহিছে। ৰাতি মোটামুটি 3টা বাজিছে। 3টা ন? 3:06। লাল চাহ খাই আকৌ যাত্ৰা আমাৰ শিৱসাগৰলৈ যাত্ৰা আমাৰ আগবাঢ়িব। এই বুঢ়ী আই থান, হালধিবাৰী বুঢ়ী আই মন্দিৰত এই ৰাতিপুৱা 4টা বজাত বোকাখাটৰ গজৰাজ হোটেল। ৰাইজ আহি ইয়াতে ৰখিছেহি। 5:15 হ'ল এতিয়া। গোটেই আমাৰ ৰাইজ ইয়াতে ৰখিছে। ইয়াত এতিয়া চাহৰ পৰ্ব কৰিব। কৰাৰ পিছত আকৌ আমাৰ গন্তব্যস্থানলৈ যাম। এতিয়া গৈ পুৰি চব্জি চাহ খাই লৈ পেলাই আমি গৈ আছোঁ। গতিকে গৈ পেলাই আমি গৈ আছোঁ বান সাহায্যৰ কাৰণে। গতিকে গজৰাটত আমি প্ৰথমতে এতিয়া ৰাতিপুৱা আহাৰটো গ্ৰহণ কৰি লওঁ। শ্বহীদ নগৰী ঢেকীয়াজুলিৰ ৰাইজৰ পৰা বানপীড়িতসকলৰ সাহায্যৰ কাৰণে 35টা সংগঠনৰ এই ট্ৰাকখনতে সামগ্ৰী অনা হৈছে। ট্ৰাকখন সম্পূৰ্ণভাৱে পেক কৰি পেলাই এই আমি বান সাহায্য দিবলৈ আমি এতিয়া জয়সাগৰৰ অভিমুখে যাত্ৰা কৰিছোঁ। গতিকে ইয়াতে আমাৰ প্ৰায় 250 পৰিয়ালক দিব পৰা আমি
সামগ্ৰী ৰেডি কৰি আনিছোঁ। এটা এটা বেগত 4জনীয়া পৰিয়াল এটাই প্ৰায় এসপ্তাহ দিন চলিব পৰাকৈ মানে হেৰি কৰিব পাৰিব। গতিকে আমি আহিছোঁ আমাৰ আগবঢ়াই লৈ যাব এইখন গাড়ীয়ে যুৱ ছাত্ৰ পৰিষদৰ এই শিৱসাগৰ জিলাৰ সভাপতি সম্পাদক যুৱ ছাত্ৰ পৰিষদৰ আমাৰ গাড়ীসমূহে ৰখি আছে এনেধৰণে। এই আমাৰ এখন গাড়ী দেই এই নিত্যানন্দমূলকত আহি আছে ইয়াত আৰু এই আমাৰ গাড়ীসমূহ কিউ কৰা হৈছে। এতিয়া আমি ইয়াৰ পৰা কেই কিলোমিটাৰ দূৰ বুলি ক'লে 37 কিলোমিটাৰ 50 কিলোমিটাৰ 50 কিলোমিটাৰ দূৰলৈ আমি আগবাঢ়ি যাম। তাত গৈ আমাৰ আজি এই বান সাহায্যৰ স্থান। গতিকে এতিয়া আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ। বেতবাৰী অঞ্চল আমি গৈ আছোঁ তালৈকে। ইতিমধ্যে আমি সোমাইছোঁ এই ৰাস্তাটোত গলিটোত। ইয়াতে যথেষ্ট বানপানী হৈছিলে, এতিয়া পানী কমিছে। পানী ভৰ্তি হৈ আছে একদম। আমি ভিতৰলৈ গৈ আছোঁ। আমাৰ আজি বান সাহায্য বিতৰণ কৰা হ'ব। ইতিমধ্যে গাড়ীখন প্লেচ কৰি দিয়া হৈছে আৰু এনেদৰে কিউ কৰা হৈছে। পানী আগলৈ আৰু যাব নোৱাৰি, পানী ভৰ্তি। এই অঞ্চলতে আমাৰ এতিয়া আমি বান সাহায্য বিতৰণ কৰিম। প্ৰায় 33টা অনুষ্ঠান প্ৰতিষ্ঠান আহিছোঁ। আমি একোটাকৈ খাদ্যৰ টোপোলাৰ লগতে পানী কেছ আৰু ইয়াৰ উপৰিও আমি 1000 টকাকৈ নগদ 1000 টকাকৈ আমি দিবলৈ আহিছোঁ। আপোনালোকে শৃংখলাবদ্ধভাৱে ল'ব এই বস্তুখিনি। গতিকে আপোনালোকৰ সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। নামসমূহ আপুনি কৈ দিব। বান সাহায্যসমূহ বিতৰণ কৰি থকা হৈছে। এইধৰণে বান বিতৰণ চলি আছে। এটা বেগ লগত এটা পাৰ্টি কাৰ্টুন আৰু লগত 1000 টকা। আমাৰ ইয়াত 30টা সংগঠনে মিলি এইধৰণে বান বিতৰণ বান সাহায্য বিতৰণ চলি আছে। এয়া যাদৱে ওপৰত বহি লৈছে, সুন্দৰকৈ বিলাই আছে। ইয়াত প্ৰতি নামৰ এগেইনষ্টে এনেধৰণে দিয়া হৈছে। এইটোৱে কেছ দিয়া হৈছে। যথেষ্ট আমার তো পিঠা পাই খারা গাড়িতে যে পিঠা পাচ্ছে না খারা গাড়িতে হিমাদ্ৰী এটা দিব লাগে।
আপুনি দিয়ক আৰু কোন আছে না আপুনি দিয়ক না পণ্ডৰপৰা কি ক'ব খগেন গগৈ পানী দি দিয়ক এখন মোক দি দিওঁ পানীটো দিয়া পানীটো দিয়া ইয়াৰ পিছত দি দিওঁ ন তাৰপাছত ৰমেন ডাঙৰ কৰি মাৰক খুলি দিয়ক মাৰোৱাৰী পঞ্চায়ত থকা বানপীড়িত ৰাইজৰ কাৰণে এইখিনি ইতিমধ্যে ৰেডি কৰা হৈছে। এইখিনি বানপীড়িত ৰাইজক এইখিনি দিয়াব। ইয়াত পঞ্চায়তত প্ৰায় 50 ঘৰ 55 ঘৰৰ ব্যক্তি আছে, তেওঁলোকক আমি পানীখিনি আমি ইয়াত আমি পানীটো আপোনালোকক দি দিওঁ পানীটো আমি হেৰি কৰোঁ পানীটো এনেকৈ পাৰ্চনেল দিয়াত কৰোঁ এওঁলোকক দি দিওঁ হ'ব এই ধৰণে ৰাস্তাত কেম্প কৰিছে। কেম্পবিলাকতো এনেকৈ বান সামগ্ৰী প্ৰদান কৰা হৈছে। এই বান সামগ্ৰী কেম্পবিলাকতো কৰা হৈছে। মেইন ৰাস্তাতে ডিভাইডাৰত এনেধৰণে কেম্প কৰিছে। কেম্পত সামগ্ৰীসমূহ বিতৰণ কৰা হৈছে। একদম চকুৰে মনিব লগাকৈ কেম্প আছে ৰাস্তা কিনাৰে কিনাৰে মাজত এইটো ডিভাইডাৰ যিখিনি জেগা তাত বনাইছে। আৰু ইয়াতো আমাৰ আজি বানপীড়িতসকলৰ সাহায্যত আমি তেওঁলোকক খাদ্য বাসস্থানৰ মুখী বস্ত্ৰৰ লগতে আমি 1000 টকাৰ এককালীন সহায় আগবঢ়াইছোঁ। লৈ আনক। এই সিফালে খালী আছে। এয়া আছে বাইদেউ মহিলা সমিতিৰ পৰা বৃহত্তৰ মহিলা সমিতি। প্ৰিয় সতীৰ্থ, এয়া হৈছে শিৱসাগৰ টাউনৰ পৰা প্ৰায় 50 কিলোমিটাৰ ভিতৰৰ এখন গাঁও, নাম জিৰৈ। ইয়াত আহি পেলাই আমাৰ আজি কাৰ্যসূচী শেষ হ'ব। গতিকে আমি ইয়াত আমাৰ আজি শেষ কাৰ্যসূচী আমি ইয়াত বান সাহায্য বিতৰণ কৰি আছোঁ। এইখন শিৱসাগৰ একদম প্ৰায় 50 কিলোমিটাৰমান ভিতৰলৈ আহিছে। একদম ভিতৰুৱা গাঁওখন জিৰৈ। গতিকে ৰাইজ লাইন হৈছে। তেওঁলোকক আমি যি আছে অৱশিষ্ট আমি তেওঁলোকক দি আৰু ইয়াতে আমি আমাৰ এই বান সাহায্যৰ কাৰ্যসূচী সামৰণি মাৰিম। ইয়াত বিশেষকৈ কাপোৰ কানি বাচন বৰ্তন আদি এইবিলাক দিয়া হৈছে। যথেষ্ট দীঘলীয়া লাইন হৈছে। গতিকে আমাৰ ইয়াতে কাৰ্যসূচী শেষ হ'ব। ৰিলিফ কাৰ্যসূচী চলি আছে। ভিডিঅ'টো কেনে লাগিল আমাক জনাব, মন্তব্য দিব নাপাহৰিব। আমি ইয়াত বাচন বৰ্তনৰ পৰা আদি কৰি সকলো ধৰণৰ বস্তু দিছোঁ। ইয়াত বেছিভাগ বাগানৰ বাই ভনী। আজি ভিডিঅ'টো সামৰণি মাৰিব ওলাইছোঁ। ভিডিঅ'টো কেনে লাগিল জনাবলৈ নাপাহৰিব, মন্তব্য দিব। আৰু আজি এই তেওঁলোকৰ সকলোৰ লগত আমি দুখৰ সমভাগী হ'লোহি। গতিকে খুব দুখ লাগিল আজিৰ দিনটোত। যথেষ্ট মানুহৰ দুখ দুৰ্দশা দেখিলোঁ। গতিকে আজিলৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।